নমস্কাৰ সকলোকে আন্তৰিক স্বাগতম জনাইছো ছাত্ৰসকল আজিৰ এই ভিডিঅটো প্ৰতিজন ছাত্ৰতে প্ৰথমৰ পৰা শেষলৈকে চাই যোৱাটো খুবেই প্ৰয়োজনীয় মেট্ৰিক আৰু হাই মাদ্ৰাসা পৰীক্ষাৰ অনুষ্ঠিত কৰা সন্দৰ্ভত আহিছে এটি গুৰুত্বপূৰ্ণ ঘোষণা আৰু এই ঘোষণাটো কি তোমালোকে সবিহে জানিব পাৰিবা আজিৰ এই ভিডিঅটোৰ জৰিয়তে তোমালোকে ভিডিঅটো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিবা আৰু যদি মোৰ চেনেলত পোনপ্ৰথম ভাৰভাৱে আহিছে তেতিয়াহ'লে সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাবা এনেধৰণৰ ভিডিঅ' নিত্য পাবৰ কাৰণে এতিয়া হওক ভিডিঅ'টো আৰম্ভ কৰোঁ দেৰি নকৰাকৈ ছাত্ৰসকল তোমালোকে এই নিউজখনলৈ অতি মনোযোগেৰে চোৱা ইয়াত কোৱা হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সিদ্ধান্ত তথা চূড়ান্ত সিদ্ধান্তটো 5 জুনৰ পিছতহে লোৱা হ'ব বুলি ঘোষণা কৰিছে চেভাই আৰু লগতে শীঘ্ৰে পৰীক্ষাৰ মডেলিটি প্ৰকাশ কৰাৰ আহ্বান জনাইছে ছাত্ৰ সন্থাই অৰ্থাৎ চমুকৈ আছুৱে আহ্বান জনাইছে অতি শীঘ্ৰে মডেলিটি যেটো আছে সেই পৰীক্ষাৰ যেটো মডেলিটি সেই মডেলিটি অতি শীঘ্ৰে প্ৰকাশ কৰিবলৈ আৰু এই নিউজটো প্ৰকাশ পাইছে 28 মেত প্ৰকাশ পাইছে আৰু ইয়াত লিখা আছে চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সন্দৰ্ভত আজি এক গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয় অসম মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ সেভা কৰ্তৃপক্ষ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্ব আজিৰ বৈঠকত পৰীক্ষাৰ মডেলিটি অৰ্থাৎ কি হ'ব সেই সন্দৰ্ভত কিছুমান গুৰুত্বপূৰ্ণ বৈঠকত আলোচনা কৰা হয় আৰু ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক স্বাৰ্থত আৰু স্বাস্থ্যৰ সুৰক্ষাৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ আলোচনা কৰা হয় এই বৈঠকত যেটো বৈঠক অনুষ্ঠিত হৈছিল সেভা আৰু আছুৰ মাজত বৈঠকৰ সিদ্ধান্ত অনুসৰি আজি বা কাইলৈৰ ভিতৰত সেভা পৰীক্ষাৰ মডেলিটি প্ৰস্তুত কৰি অসম চৰকাৰৰ ওচৰত দাখিল কৰিব বুলি ঘোষণা কৰিছে চৰকাৰৰ লগত আলোচনা কৰি মডেলিটি চূড়ান্ত কৰা হ'ব আৰু তাৰ পাছতে হেয়া পৰীক্ষাৰ্থীসকলৰ বাবে ৰাজহুৱা কৰা হ'ব বুলি ঘোষণা কৰিছে সেভাই এই তথ্য সদৰি কৰি আছুৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল ভট্টাচাৰ্যই সংবাদ মাধ্যমৰ আগত কয় যে সেভাৰ লগত আছুৰ ইয়াৰ পূৰ্বেও এলানি আলোচনা হৈছিল আলোচনাত আছুৰ তৰফৰ পৰা এটা কথা স্পষ্টকৈ জনোৱা হৈছিল যে কোনো পৰিস্থিতিতে ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক বৰ্ষৰ ক্ষতি হ'ব নোৱাৰিব আৰু স্বাস্থ্য সমানে সুৰক্ষিত হৈ থাকিব লাগিব সেৱা কৰ্তৃপক্ষয়ো পৰীক্ষা পাতিবলৈ প্ৰস্তুত বুলিও জনাইছিল ইয়াৰ পাছত সদৌ অসম ছাত্ৰ সন্থাই সকলো শিক্ষক সংগঠনৰ লগত আলোচনা কৰি নিজৰ পৰামৰ্শ বুলি সেভাৰ ওচৰত দাখিল কৰে সেৱা কৰ্তৃপক্ষই আজি জানিবলৈ দিয়া মতে পৰীক্ষা অনুষ্ঠিত কৰিবলৈ হ'লে স্বাস্থ্য বিভাগৰ অনুমতিৰ প্ৰয়োজন হ'ব যেহেতু 5 জুন পৰ্যন্ত আন্তঃজিলা যাতায়াত বন্ধ আছে গতিকে তাৰ পাছতে সিদ্ধান্ত লোৱা হ'ব পৰীক্ষা কেতিয়া অনুষ্ঠিত হ'ব কেইটা বিষয়ৰ পৰীক্ষা হ'ব সেই সিদ্ধান্তটো 5 জুনৰ পিছত লোৱা হ'ব বুলি ঘোষণা কৰিছে সেভাই এটা কথা নিশ্চিত যে পৰিস্থিতি উন্নত হ'লেই হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত হ'বই আছুৰ তৰফৰ পৰা সেভাকে অনুৰোধ জনোৱা হৈছে যে কি পদ্ধতিৰে পৰীক্ষা অনুষ্ঠিত হ'ব কেইখন কাকতৰ পৰীক্ষা ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হ'ব লাগিব সেই বিষয়ে সোনকালে এটা সিদ্ধান্ত সদৰি কৰক তেতিয়াহে ছাত্ৰ ছাত্ৰীসকলে সেই অনুসৰি পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাব পাৰিব প্ৰস্তুতৰ সেভা কৰ্তৃপক্ষই জনাই যে আজি বা কাইলৈৰ ভিতৰত পৰীক্ষাৰ মডেলিটি চৰকাৰৰ ওচৰত দাখিল কৰা হ'ব অসম চৰকাৰৰ লগত আলোচনা কৰি ছাত্ৰ ছাত্ৰীৰ অশান্ত হ'ব পৰাকৈ চূড়ান্ত সিদ্ধান্ত লোৱা হ'ব বুলি ঘোষণা কৰিছে